তো হেল্ল' মোৰ মৰমৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। তো আজি মোৰ মানে একদম ভাত বনোৱা পাল মানে, তো এতিয়া ভাত চাত বনাবগৈ লাগে। ভাতটো বনাই মেলি ৰেডি হৈ আছে, চব্জি তব্জি। তো এতিয়া মানে ভাতটো জাষ্ট বাঢ়িব লাগে মানে, বাঢ়ি মেলি খাই মেলি তো কামলৈ যাম। আৰু কামলৈ যোৱা মানে এইকেইদিন তো ক'তো ফুৰিব যাব নাপাওঁ, সেইটো কাৰণে কামলৈ যোৱা ভিডিঅ'কে দি থাকিম। আৰু আপোনালোকে প্লিজ চাই থাকিব, ভাল লাগিলে। কাম কেনেকৈ কৰিম আকৌ দেখাই আছোঁ, অ'কে। তো ফাইনেলি গাইজ কাম চাম এদাই হৈ গ'ল। এতিয়া আজি কেংবিলাক এনেকৈ কিয় চাইড লগাই থৈ দিছে বা জানেই নাই বা ক'তনো জানিব, ক'লেহে জানিব, হয় নাই? তো মানে কাৰেণ্টটো আজি নাই, সেইটো কাৰণে এনেকৈ থোৱা হৈছে। ভাই লোক কিয় হৈ গয়া? তো এয়াই আৰু আমাৰ গাড়ীখন পূৰা লোডিং কৰি হৈ গ'ল। আৰু এতিয়া এইফালে লাষ্ট তো আমাৰ কোম্পানীৰ গাড়ী কিমান আছে চাওক। 1খন 2খন 3খন 4খন 5খন 6খন 7খন, এইফালে এখন 8খন, আৰু ঢেৰ আছে মানে। আমাৰ কোম্পানীটো মেইন ৰোডৰ কাণত আছে ন, বহুত ভাল লাগে কাম কৰি থাকি ইয়াত মানে। এইফালে ইমান মজা বিল্ডিং এটা আছে চাওক। কোনোবাই বিয়া পাতি থাকিবহি পাওঁ বুলি ক'লে ইয়াত থাকিবহি পাৰিব এইটো বিল্ডিঙত। এখন ৰুলা, ঐ খুৰা দিওঁ, খুৰা দিওঁ, এই শুনিয়ে নেপালে। তো ইমান কামৰ মাজতো যে আপোনালোকৰ সৰু সৰুকৈ এটা ব্লগ বনাই জাষ্ট দি থাকিব বিচাৰিছোঁ। আপোনালোকে ভাল লাগিলে প্লিজ চাব। আৰু সৰুৰ পৰা ডাঙৰ হ'লোঁ, এটা কথাই জানিলোঁ, যেতিয়ালৈকে আপুনি নিজে কৰি থাকিব পাৰিব তেতিয়া আপোনাৰ লগত চবেই লগ দিব মানে। আৰু যোনদিনাখন আপুনি কৰিব নোৱাৰা হৈ যাব, সেইদিনাখন আপোনাক মানে চাব যোৱা বা কি হৈছে কি নাই খবৰ ল'ব যোৱা মানুহ প্ৰায় কম পাব মানে। আৰু কিছুমান মানুহ আছে ভাবে নপঢ়া মানুহ বা একো নপঢ়িলে একোৱে নেজানে চাগে বুলি কিছুমানে ভাবে। তো সেইবিলাকক কৈছোঁ, পঢ়া শুনাবিলাকৰ যিমান জ্ঞান থাকে, নপঢ়াবিলাকৰ তো আপোনাতকৈ বেছিকৈ জ্ঞান থাকিব পাৰে, গম পালে নাই? আপুনি যিমানখিনি কথা জানে তাতকৈ বেছিকৈও জানিব পাৰে মানে। তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে নিশ্চয় জনাব। অন্য এটা ব্লগত আপোনালোকক লগ পাই আছোঁ। জয় আই অসম।